অৱশেষত অন্ত পৰিল ছাত্ৰ ছাত্ৰীসকলৰ বহুত দিনৰ অপেক্ষা কাৰণ সেবাই HSLC এক্সামিনেশ্যনৰ ফলাফল অহা 6 জুন তাৰিখত ঘোষণা কৰিব আৰু এই ৰিজাল্টসমূহ অনলাইনৰ জৰিয়তে ভেৰিয়াছ ৱেবছাইটৰ জৰিয়তে লাভ কৰিব পাৰিব আৰু অলৰেডি সেবাই মুঠতে 14টা ৱেবছাইট দিছে যাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এই ৰিজাল্টসমূহ লাভ কৰিব পাৰিব আৰু এই ৰিজাল্টসমূহ ইন্টাৰনেটত ভেৰিয়াছ ৱেবছাইটৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব যেনে sebaonlineorg.com ইণ্ডিয়ান ৰিজাল্ট এক্সাম এটসেট্ৰা ইত্যাদি ইয়াৰ উপৰিও আপোনালোকে ৰিজাল্টসমূহ পান ইণ্ডিয়া ইণ্টাৰনেট প্ৰাইভেট লিমিটেডে ডেভেলপ কৰা প্লে ষ্টৰৰ পৰা এপ ডাউনলোড কৰি তাৰ পৰা চাব পাৰিব আৰু এই ৰিজাল্টসমূহ আপোনালোকে ডাইৰেক্ট লিখিতভাৱে নাপাব আপোনালোকক সকলোকে ইয়াক PDF ফৰ্মত দিয়া হ'ব আৰু যদি কাৰোবাৰ সন্দেহমূলক ৰিজাল্ট থাকে তেনেহলে আপোনালোকে আবেদন কৰিব পাৰিব আৰু এই আবেদনসমূহৰ সময়সীমা হৈছে 6 তাৰিখৰ পৰা 22 তাৰিখলৈকে গতিকে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল যাতে অহা 6 জুনত দিবলগীয়া হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে ভাল ফলাফল অৰ্জন কৰি দেশৰ গৌৰৱ কৰি আনিব পাৰে